সো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ আছাম এডুকেয়াৰ ইউটিউব চেনেললৈ। সো বন্ধুসকল, আজিৰ এইখন ভিডিঅ'ত আমি আলোচনা কৰিম যে আগন্তুক 22,000 চাকৰিৰ বাবে কি কি কিতাপ আপোনালোকে পঢ়িব। সো মই ইয়াত কেইখনমান কিতাপ ছাজেষ্ট কৰিম। সো এইখন কিতাপ পঢ়িলে নিশ্চয়কৈ আপোনালোকৰ যিটো আগন্তুক 22,000 এক্সামৰ বাবে চাকৰিৰ বাবে যিটো এক্সাম হ'বলগীয়া আছে সেইটোত উত্তীৰ্ণ হ'ব। সো বলক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথম যিখন কিতাপ মই ইয়াত আপোনালোকৰ বাবে লৈ আহিছোঁ, এইখন কিতাপ হ'লে মডাৰ্ণ এপ্ৰ'চ টু ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং। সো এইটো ৰিজনিঙৰ বাবে খুবেই ভাল আৰু এই লিখক যিটো আছে ডক্টৰ R.S. আগৰৱালৰ হয়। সো এইখন কিতাপ আপোনালোকে যদি পঢ়ে নিশ্চয়কৈ আপোনাৰ যিটো ৰিজনিং ছেকশ্যন আছে ৰিজনিং ছেকশ্যনত আপোনালোকে এক্সপাৰ্ট হ'ব। তো নেক্সট যিখন বুক আছে ইংলিছ গ্ৰামাৰৰ বাবে। সো বহুতেই ইংলিছত কমজুৰি আছে। সো অবজেক্টিভ জেনেৰেল ইংলিছ হয় এইখন SP বক্সিৰ হয়, ৰিটেন বাই XC বক্সি। সো আপোনালোকে পাৰিলে এইখন কিতাপ কিনি ল'ব। সো বুকখন বহুতেই ভাল, মই নিজেই পঢ়ি চাইছোঁ এই বুকখন। সো জেনেৰেল নলেজৰ বাবে যিখন কিতাপ মই আপোনালোকক ৰিকমেণ্ড কৰিম, এই কিতাপখন হ'ল লুচেণ্ট জেনেৰেল নলেজ। সো কিতাপখন দুটা মিডিয়ামত পাব আপোনালোকে, এতিয়ালৈকে অসমীয়াত এতিয়ালৈকে কনভাৰ্ট হোৱা নাই। সো এটা পাব ইংলিছত আৰু হিন্দীত। সো যিটো লেংগুৱেজ আপোনালোকে চুইটেবল বুলি ভাবে সেইটো লেংগুৱেজত আপোনালোকে কিতাপখন কিনি ল'ব পাৰে। সো লুচেণ্ট জেনেৰেল নলেজৰ বাবে খুবেই ভাল। আৰু লাষ্ট এখন কিতাপ আছে, এইখন কিতাপ আপোনালোকৰ বাবে হাইলি ৰিকমেণ্ড কৰি আছোঁ মই, আছাম অসম ইয়াৰ বুক যিখন হয় 2023। এইটো চাব আপোনালোকে, যিটো অনলাইনত আপোনালোকে আছাম ইয়াৰ বুকৰ বহুতেই ৰাইটাৰৰ পাব, কিন্তু আপোনালোকে যিখন শান্তনু কৌশিক বৰুৱাৰ যিখন অসম ইয়াৰ বুক হয় এইখন আপোনালোকে কিনি ল'ব। এইখন টোটেল যিটো প্ৰাইচ হয় 550 টকা হয়। আৰু এইখন কিতাপ যদি আপোনালোকে পঢ়ে পূৰা ডিছক্ৰিপটিভ টাইপ আছে বস্তুবিলাক। চ' বুকখন বহুতেই ভাল হয়। চ' আপোনালোকে A to Z বস্তুবিলাক জেনেৰেল নলেজৰ বাবে ইতিহাসৰ বাবে আপোনালোকে বস্তুবিলাক জানিব পাৰিব। চ' এইকেইখন বুক পাৰিলে আপোনালোকে কিনি এতিয়া পৰা আপোনালোকে ষ্টাডি আৰম্ভ কৰি দিয়ক। চ' এইখিনিয়ে জাষ্ট। চ' বুকবিলাকৰ লিংক আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা ডাইৰেক্টলি আপোনালোকে এমাজন নতুবা ফ্লিপকাৰ্টৰ পৰা কিনি ল'ব পাৰে, পাৰ্চেছ কৰিব পাৰে। চ' জাষ্ট এইকেইখন বুক আপোনালোকক ৰিকমেণ্ড কৰিলোঁ। এইকেইখন কিতাপ পঢ়িলে মই আশা কৰোঁ আপোনালোকৰ আগন্তুক যিটো 22,000ৰ বাবে যিটো এক্সাম হ'বলগীয়া আছে এইটোত নিশ্চয়কৈ আপোনালোকৰ উত্তীৰ্ণ হ'ব। চ' এইখিনিয়ে।